মই তেতিয়া ক্লাছ 10ত পঢ়ি আছিলোঁ। মোৰ বয়স প্ৰায় 18+। আমাৰ স্কুলত বহুত ধুনীয়া ধুনীয়া ছোৱালী আছিল, কিন্তু মই আমাৰ স্কুলৰ ছোৱালীক ভাল পোৱা নাছিলোঁ। কিন্তু মই স্কুলত যাওঁতে আৰু কেতিয়াবা স্কুলৰ পৰা আহোঁতে এজনী বহুত ধুনীয়া ছোৱালীক দেখা পাওঁ। তাইক দেখা পালে মোৰ মন বহুত ভাল লাগে, কিন্তু কথা পাতিবলৈ কেতিয়াও সাহস গোটাব পৰা নাছিলোঁ। আৰু এনেকৈয়ে দিন বাগৰি গ'ল আৰু মই মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত মই কেতিয়াও ভবা নাছিলোঁ যে তাইৰ লগত 11th পঢ়িব পাম বুলি। এদিনাখনৰ কথা, মই তেতিয়া নামভৰ্তি কৰিবলৈ হায়াৰ ছেকেণ্ডেৰী গ'লোঁ আৰু স্কুল পালোঁ, আৰু তাইক দেখা পাই মোৰ মন বহুত বেছি ভাল লাগি গ'ল আৰু তাই মোৰ ওচৰত আহি ক'লে, নামভৰ্তি ক'ত চলি আছে বুলি। আৰু মোৰ মন আনন্দত বেছি ভৰি পৰিল আৰু মই ক'লোঁ, ময়ো নামভৰ্তি কৰিবলৈয়ে আহিছোঁ বুলি। আশা, সেইটো চাগে অফিচ। আমি দুয়োটাই নামভৰ্তি কৰিবলৈ গ'লোঁ। নামভৰ্তি কৰি মোৰ আগত আৰু তাইৰ পিছত নামভৰ্তি কৰি আমি ভালকৈ চা-চিনাকি হ'লোঁ। তাইৰ নাম হেনো বৰ্ষা বুলি ক'লে, আৰু মই তাইক 2 বছৰ ধৰি ফ'ল' কৰাৰ কথাও ক'লোঁ। মোৰ সেই ৰাতি টোপনি নাই তাইৰ কথা ভাবি ভাবি, আৰু মই সেই দিন কেতিয়াও পাহৰিব নোৱাৰোঁ। Next part video coming soon. Please subscribe my YouTube channel.